বেলেগ নকওঁ আৰু যে সেই আৰু ৰাইজৰ গাড়ী আপুনি তেওঁলোকে খায় বা এনেকুৱা ভিডিঅ' বনালে আৰু লাভনো কি আৰু পইচা দুটামান পায় কিন্তু পইচা পালে পইচাইৰে কি কৰিব আপুনি যদি পূজা চাব ওলাই যাওঁতে যদি দূৰৰ পৰা যদি এনেকে কয় সেইটোৱে নিদিয়ে সেনেকুৱাকে যদি কয় আপোনাৰ মানে সন্মানহীন ডাঙৰ বস্তু कहाँ से आते हैं সো নমস্কাৰ বন্ধুসকল এণ্ড স্বাগতম টু মাই চেনেল বৰ্তমান অসমত এনেকুৱা এটা এনভাইৰনমেণ্ট হৈ গৈছে যে ইট ইজ লাইক ৰষ্টিং কমিউনিটি ভাৰ্চেছ ৰেষ্ট অফ দ্য ইউটিউব কমিউনিটি অফ আছাম আৰু তাতে যদি ডিম্পুৰ দৰে এজন ক্ৰিয়েটাৰে ৰষ্টিঙৰ ওপৰত তেনেকৈ কমেণ্ট দিয়ে তেতিয়াহ'লে নতুনকৈ যিবোৰ ভাল ৰষ্টাৰ উঠি আহিছে ইভন তেওঁলোকৰ ওপৰতো ইয়াৰ এটা বেয়া ইম্পেক্ট পৰাটো স্বাভাৱিক ইয়াতে মই এইটো কোৱা নাই যে যিবোৰ ৰষ্টাৰে বি গ্ৰেড টাইপ থাম্বনেইল ইউজ কৰি ভিডিঅ' বনায় তেওঁলোক ভাল বাট ডাইৰেক্টলি এজন ক্ৰিয়েটাৰে তেনেকৈ ৰষ্টিং বেয়া বুলি ক'লে অডিয়েঞ্চৰ ওপৰতো ৰষ্টিঙৰ এটা বেয়া ধাৰণাৰ সৃষ্টি হ'ব পাৰে গতিকে তেনেকৈ ৰষ্টিং বেয়া বুলি ষ্টেটমেণ্ট দিয়াটো নট এ গুড চাইন এজ এ ক্ৰিয়েটাৰ আৰু অকল ৰষ্টিঙে নহয় ইয়াৰ আগতে এইজনে শ্বৰ্ট কণ্টেণ্টটো বেয়া বুলি কৈ থৈছে অ'কে আই এগ্ৰী শ্বৰ্ট কণ্টেণ্ট বেয়া মানে আপুনিও শ্বৰ্ট কণ্টেণ্টত আজিলৈকে ভিডিঅ' বনোৱা নাই আৰে ভাই সৰি ইয়াৰ ন' কমেণ্টছ বাৰু এইটোৰ বাবে এৰিলোঁ মানিলোঁ ৰষ্টিং আৰু শ্বৰ্ট কণ্টেণ্ট বেয়া বুলি আৰু এই দুটাক লৈ ভিডিঅ' বনোৱা বা ইয়াৰ ওপৰত দিয়া কমেণ্টবোৰ 100% শুদ্ধ বুলি মানি ল'লোঁ এজ দিজ আৰ হিজ পইণ্ট অফ ভিউ বাকী মোৰ অপিনিয়নখিনি ভিডিঅ'টোৰ শেষত দি আছোঁ বাট যদি ৰষ্টিং আৰু শ্বৰ্ট কণ্টেণ্ট লৈ কিছুমান ক্ৰিয়েটাৰ ইমান বেছি এলাহ যিবোৰ অসমত ফানি ভিডিঅ'জ বা স্কেটছ কমেডি বনোৱা চেনেল আছে তাত যে স্লেং ইউজ কৰা হয় সেইবোৰক লৈ এই ডাঙৰ ক্ৰিয়েটাৰবোৰে কিয় মাত নামাতে আৰু কিছুমান চেনেলেতো কেপি আৰু শিখৰৰ ওপৰত সৰু ল'ৰা ছোৱালীক এক্টিং কৰাই ভিডিঅ' বনাই দিছে আৰু এই শ্ব'কল ডাঙৰ ক্ৰিয়েটাৰবোৰে তেওঁলোকৰ লগত মিটআপো কৰিছে বা তাত একো ভুল নাই আপুনি ভিডিঅ'ত স্লেং ইউজ কৰিব পাৰে কেপি বা শিখৰক লৈ ভিডিঅ' বনাব পাৰে আৰু প্ৰমোশ্যনৰ নামত আপুনি গেমলিং এপবোৰৰ প্ৰমোটো কৰিব পাৰে অল আৰ ফাইন বাট আপুনি অসমত ৰষ্টিং কৰিব নোৱাৰে বিকজ তাত আপুনি কাৰোবাৰ সমালোচনা কৰি আছে ইন এ চাৰ্কাষ্টিক ৱে বাই দ্য ৱে গেমলিং বা জুৱাৰ এপবোৰ প্ৰমোশ্যন কৰাক লৈ মই অলৰেডি এটা ভিডিঅ' বনাই থৈ দিছোঁ আপুনি ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰি কিনে ভিডিঅ'টো চাব পাৰে চ' এগেইন কামিং বেক টু আৱাৰ মেইন টপিক এতিয়া বহুতে মোক প্ৰশ্ন কৰিব যে ভাই অসমত কোনটো ভাল ৰষ্টাৰ আছে সকলোবোৰতো থাৰ্ড ক্লাছে গালি নিদিবা মানুহে বেয়া নাপায় কি কৰিব সেইসকলক মোৰ ৰিপ্লাই হ'ল যে অসমত এইবোৰ বি গ্ৰেড টাইপৰ ৰষ্টাৰ তেতিয়ালৈকে থাকিব যেতিয়ালৈ এনেকুৱা ভিডিঅ' ডেইলি 1 লাখকৈ চোৱা মানুহ থাকিব আৰে বেলেগ একো নকওঁ পূৰ্বালী গগৰু 10,000 ছাবস্ক্ৰাইবাৰ আছে আপুনি একেবাৰে আচৰিত হৈছে হয়নে নহয় কিন্তু এয়াই সঁচা যেতিয়ালৈকে এনেকুৱা ধৰণৰ ক্ৰিঞ্জ কণ্টেণ্টছৰ অডিয়েঞ্চ থাকিব তেতিয়ালৈকে এনেকুৱা ধৰণৰ কণ্টেণ্ট ক্ৰিয়েট কৰা ক্ৰিয়েটাৰো অসমত ওলাই থাকিব আৰু বৰ্তমান অসমত দুটাই কণ্টেণ্ট চলে বি গ্ৰেড থাম্বনেইলৰ ৰষ্টিং আৰু ব্লগিং বেলেগ কণ্টেণ্টৰ অডিয়েঞ্চ নাই বুলিয়ে ক'ব পাৰি আৰু এতিয়া যদি অডিয়েঞ্চে নাই ক্ৰিয়েটাৰ ওলাব ক'ৰ পৰা ইয়াত মই এটা আপোনালোকক সৰু এক্সাম্পল দিওঁ এটা ৰষ্টিং চেনেল আছে ফেক্ট আছামিজ শৰ্মা বুলি য'ত আগতে ই ফেক ভিডিঅ'জ আপলোড কৰিছিল কিন্তু এতিয়া সি ৰ'ষ্ট ভিডিঅ' বনায় কাৰণ কিয় জানেনে কাৰণ আমাৰ মানুহখিনিয়ে ৰষ্টিং বা ব্লগিং বাদে বেলেগ একো চাবই নোখোজে গতিকে ক্ৰিয়েটাৰ এজনে এক্সপেৰিমেণ্ট কৰাৰ সাহস কৰিব ক'ৰ পৰা আৰু বৰ্তমান অসমত যিসকল নতুনকৈ ক্ৰিয়েটাৰ উঠি আহিছে তেওঁলোকক মই এইখিনিয়ে ক'ম যে যদি তোমালোকে ডেংক কণ্টেণ্ট বনাম বুলিয়ে ভাবিছা তেতিয়াহ'লে বিন্দাছ বনোৱা স্লেং ইউজ কৰা যদি স্ক্ৰিপ্টত ডিমাণ্ড হয় কিছুমানে ৰষ্টিং বেয়া বুলি ক'লে সেয়া বেয়া হৈ নাযায় তেনেকুৱা হ'লে আজি কেৰিমিনাটি ইণ্ডিয়াৰ হায়েষ্ট ছাবস্ক্ৰাইবড ইউটিউব চেনেল নহ'ল হয় OTT প্লেটফৰ্মত ডাঙৰ এক্টৰবোৰে স্লেং নকল হয় ডেডপুলৰ দৰে R-rated ফিল্মো নহ'ল হয় এতিয়া কিছুমান ক্ৰিয়েটাৰে R-rated sarcastic বা ডেংক কণ্টেণ্ট মানে কি বুজিয়ে নাপায় চ' ये सब बहनचोद मिलके पागल बना रहे हैं हमको मादरचोद के बच्चे আৰু এইবোৰৰ ক্ষেত্ৰত মোৰ পৰা এডভাইচ নল'বা এডভাইচ যদি লোৱা তেতিয়াহ'লে লোৱা বিকি ভাইন্সৰ পৰা who watch my content they know कि भुवन का कंटेंट 18+ है उनको पता है कि भुवन का वीडियो हम शायद ही अपनी फैमिली के साथ बैठ के देख पाएं that's perfectly fine and that's how I want it to be গতিকে আজিলৈকে ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ' তেতিয়ালৈকে টাটা বাই বাই ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব পাৰিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব